নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ আপোনাৰ গাড়ীটো আপুনি ইথানলযুক্ত তেল ভৰাইছে নেকি আপোনাৰ বাহনখনো বৰ্তমান সময়ত স্তব্ধ হৈ পৰিছে নেকি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে E20 পেট্ৰল ভৰাই বৰ্তমান সময়ত বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত গাড়ীসমূহ বেয়া হৈছে গেৰেজে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বেয়া হোৱা গাড়ীয়ে শাৰী পাতিছে ভাল কৰিলত মেকানিকে যেতিয়া চাই জনালে ইথানলৰ প্ৰভাৱতে ট্যাঙ্কিৰ বেয়া হৈছে মাইলেজ নোপোৱা হৈছে আৰু বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই সমস্যাৰ বাবে ৰাজপথত নামিব লগা হৈছে প্ৰতিবাদৰ বাবে ইথানলযুক্ত তেল বন্ধ কৰিবৰ বাবে প্ৰতিবাদত নামিব লগা হৈছে বৰ্তমান সময়ত গাড়ীৰ মালিক লগতে ড্ৰাইভাৰসকল এই মুহূৰ্তত জনাইছো এই খবৰ ইথানলযুক্ত যি ডিজেল পেট্ৰল আছে হেয়া ভৰা E20 তেল ভৰাই যি গাড়ীৰ বৰ্তমান সময়ত তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদত নামিছে গাড়ী চালক আৰু মালিকসকল জনাইছো এই মুহূৰ্তত এই খবৰ জনাই গৈছো আপুনিও আপোনাৰ বাহনত ইথানল মিশ্ৰিত পেট্ৰল ভৰাইছে নেকি E20 পেট্ৰল ভৰাই হাহাকাৰ পৰিস্থিতি গাড়ীৰ চালক মালিকৰ E20 পেট্ৰলৰ ভয়াবহ ক্ষতি কৰিছে বাহনৰ হাহাকাৰ লাগিছে গাড়ী চালকৰ লগতে মালিকসকলৰ গাড়ীৰ বাবে বিপদজনক হৈছে ইথানল E20 পেট্ৰল ভৰাই বেয়া হয় গাড়ী এই মুহূৰ্তত এই খবৰ জনাইছো গেৰেজত বাঢ়িছে গাড়ীৰ সংখ্যা মুহূৰ্তত এই খবৰ জনাইছো হাহাকাৰ লাগিছে গাড়ী মালিক গাড়ী চালকৰ গাড়ীৰ মালিক গাড়ী চালকৰ হাহাকাৰ লাগিছে দেশৰ প্ৰান্তে প্ৰান্তে E20 পেট্ৰলৰ বাবে হাহাকাৰ পৰিস্থিতি দেশৰ 80% গাড়ীৰ বাবে বিপদজনক হিচাপে চিহ্নিত হৈছে ইথানল দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ টিম ভাৰতৰ এই মুহূৰ্তত এই খবৰ E20 পেট্ৰলৰ বিৰুদ্ধে হাতত প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ কৰিছে যন্তৰ মন্তৰত আমাৰ গাড়ী আমাৰ অধিকাৰ শ্লোগানেৰে প্ৰতিবাদ মুহূৰ্তত E20 পেট্ৰল ভৰাই হাহাকাৰ পৰিস্থিতি E20 পেট্ৰলৰ ভয়াবহ ক্ষতি কৰিছে বাহনৰ E20 পেট্ৰলে বৰ্তমান দুখীয়া দৰিদ্ৰ জনতাক পেটত লাট মাৰিছে E20 পেট্ৰলৰ বাবে জিয়াটো ভুগিব লগা হৈছে গাড়ী মালিকে গাড়ীৰ বাবে বিপদজনক ইথানল কষ্টপাৰ্জিত টকাৰে এখন গাড়ী ক্ৰয় কৰে সেই গাড়ীখন কোনোবাই নিজৰ পেট পোহাৰ বাবে একমাত্ৰ ভৰসাৰ স্থল আৰু সেই গাড়ীখনত E20 যুক্ত পেট্ৰল ভৰাই হাহাকাৰ পৰিস্থিতি আমরা গাড়ী আমরা অধিকাৰ এনেকৈ বেনাৰ পোষ্টাৰ হাতে হাতে লৈ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ কৰিছে এই মুহূৰ্তত এই খবৰ জনাই গৈছো গেৰেজত বাঢ়িছে গাড়ীৰ বেয়া সংখ্যা হাহাকাৰ লাগিছে গাড়ীৰ মালিক গাড়ী চালকৰ আপুনিও আপোনাৰ বাহনত ইথানল মিশ্ৰিত পেট্ৰল ভৰাইছে নেকি E20 পেট্ৰল ভৰাই হাহাকাৰ পৰিস্থিতি E20 পেট্ৰলৰ ভয়াবহ ক্ষতি কৰিছে বাহনৰ হাহাকাৰ লাগিছে গাড়ীৰ মালিক গাড়ী চালকৰ বৰ্তমান সময়ত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদত নামিছে টিম ভাৰত এই মুহূৰ্তত জনাইছো এই খবৰ